লণ্ডনত জুবিনগাৰ্গ আৰু জুবলীৰ বিশেষ সংগীতানুষ্ঠান লণ্ডনস্থিত প্ৰবাসী অসমীয়াৰ আসাম চেৰিটি ট্ৰাষ্টে আয়োজন কৰা এই সংগীতানুষ্ঠানৰ এক মহত্ব আছে। এই অনুষ্ঠানৰ জৰিয়তে সংগৃহীত ধন অসমৰ দৰিদ্ৰ শিক্ষাৰ্থী, স্বাস্থ্যখণ্ড আৰু দুৰ্যোগৰ সময়ত আৰ্তজনৰ সহায়ৰ বাবে সাঁচি থোৱা হ'ব। লণ্ডনৰ পৰা নিউজলাইভৰ বিশেষ প্ৰতিবেদন। এটি সুন্দৰ উপভোগ্য সন্ধিয়া। জুবিনগাৰ্গৰ গীত আৰু দৰ্শকৰ শাৰীত প্ৰবাসী অসমীয়া। সুদূৰ লণ্ডনত আয়োজন হ'ল এই সন্ধিয়াৰ। জুবিনগাৰ্গ আৰু জুবলীয়ে জীপাল কৰিলে লণ্ডনৰ সমীপৰ হৰ্ন চাৰ্চত অনুষ্ঠিত এই অনুষ্ঠান। লণ্ডনৰ প্ৰবাসী অসমীয়াই আৰম্ভ কৰিছে অসমৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে এক জনকল্যাণমূলক কাম। লণ্ডনৰ প্ৰবাসী অসমীয়াৰ আসাম চেৰিটি ট্ৰাষ্টে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ শিক্ষা, স্বাস্থ্য তথা দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে এক ট্ৰাষ্ট গঠন কৰিছে আৰু লণ্ডনৰ প্ৰবাসী অসমীয়াৰ এই আসাম চেৰিটি ট্ৰাষ্টে এই জনকল্যাণমূলক আঁচনিৰ এক অংশৰূপে আয়োজন কৰিলে জুবিন আৰু জুবলীৰ এক সংগীত সন্ধিয়া। আমাৰ মাজত জুবিনগাৰ্গ, আমাৰ আজি অতি সৌভাগ্য যে আমি ইয়াতে সুন্দৰ এটা সাংস্কৃতিক অনুষ্ঠান চাবলৈ পালোঁ। দুই এষাৰ ক'ব নেকি বাৰু, আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু প্ৰথম কথা হ'ল ইয়াত অসমত থকা অসমীয়াসকলে এনেকুৱা এটা পদক্ষেপ এটা লৈছে অসমৰ কাৰণে, চেৰিটিৰ কাৰণে। আৰু বিভিন্ন সময়ত অসমত দৰকাৰ হয়, অকল অসমীয়া আমাৰ তাত থকা অসমীয়াখিনি নহয়, বাহিৰৰ অসমীয়াখিনিও দৰকাৰ হয়। আৰু কিছুমান কথা নাজানে, ভিতৰুৱা কথা বাহিৰৰ মানুহখিনিয়ে গম নাপায়, কাৰণ বহুত দূৰত থাকে। চ' আমি ট্ৰাই কৰিছোঁ যে হয়তো যোৱা 2 বছৰৰ পৰা আমি ট্ৰাই কৰি আছোঁ যে আমি তেওঁলোকক কেনেকৈ ৰোপ আপ কৰোঁ একেলগে কাম কৰিবৰ কাৰণে। ইপিনে আসাম চেৰিটি ট্ৰাষ্টৰ এই পদক্ষেপক প্ৰশংসা কৰিলে জুবিন গাৰ্গে। আসাম চেৰিটি ট্ৰাষ্ট ইউকেট কৰিছে। মই ভাবোঁ যে তেওঁলোকে আমাৰ লগতো কলাগুৰুৰ থ্ৰুৱেদি আমি কাম কৰিব পাৰিম অহা বছৰৰ পৰা। বিভিন্ন সময়ত প্লেণ্টেশ্যনৰ কাম আছে, ৱাইল্ড লাইফৰ কাম আছে, বিভিন্ন ইভেন দে কেন এডভাইচ অলছ', ভাল ভাল এডভাইচ দিব পাৰে যি কি কৰিব পাৰি। জুবিন, জুবলী আৰু প্ৰবাসী অসমীয়াৰ মত বিনিময়ৰ এক মধুৰতম সাক্ষী হৈ ৰ'ল লণ্ডনৰ হৰ্ন চাৰ্চ। আমাৰ মাজত আছে জুবলী বৰুৱা। আহকচোন তেওঁৰ পৰা দুআষাৰ জানো। আমাৰ মাজত আহি তেওঁক অংশগ্ৰহণ কৰি কেনেকুৱা লাগিছে? বিৰাটেই ভাল লাগিছে, আৰু স্পেচিয়েলি যোনটো কজৰ কাৰণে কৰিছে আসাম চেৰিটি ট্ৰাষ্টে, আৰু ভাল লাগিছে এইটোৱে যে ইমান দূৰত থাকি লণ্ডনত আছে তথাপিও নিজৰ জেগালৈ সেই টানটো, সেই মৰমটো আছে। গতিকে দেট ইজ ৰিয়েলি ভেৰি ইম্পৰ্টেণ্ট। আৰু তেনেকুৱা কজ এটাৰ কাৰণে আহি যেতিয়া পাৰফৰ্ম কৰিছোঁ, সেইটো কাৰণে আৰু বেছি ভাল লাগিছে আচলতে। সুদূৰ লণ্ডনৰ পৰা অসমবাসীৰ বাবে জুবিনে ক'লে বহু কথা। লণ্ডনৰ পৰা নিউজলাইভৰ সমূহ দৰ্শকলে মোৰ ফালৰ পৰা আগন্তুক বহাগ বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ। আৰু কাৰণ মই বহাগ বিহুৰ ঠিক আগে গৈ গুৱাহাটী পামগৈ। মই ইয়াৰ পৰা বম্বে গৈ আকৌ নতুন এখন চিনেমা আণ্ডাৰৱৰ্ল্ড, য'ত মই এক্টিং কৰিম। তাত কমপ্লিটলি এটা বেলেগ ৰোল কৰি আছোঁ। মুলিন্দা চিনেমা শেষ কৰিছোঁ, মিছন চাইনা শেষ কৰিছোঁ, আকৌ বেলেগ ৰোলত। লণ্ডনৰ পৰা নৱকৃষ্ণ পেগু, নিউজ লাইভ।